বহুতে কয় যে কবিতাৰ ব্যাখ্যা হ'ব নোৱাৰে এইটো কোনে ক'লে এইটো আমাৰ কিছুমান মানুহে ভাটৌৰ নিচিনা আমাৰ অসমত বহুত ভাটৌ চৰাই আছে বহুত ভাটৌৰ নিচিনাকৈ কিছুমানে কৈ থাকে যে কবিতাৰ ব্যাখ্যা হ'ব নোৱাৰে ব্যাখ্যা কিয় হ'ব নোৱাৰে মই বুজি নাপাওঁ মই এটা লাইন শাৰী লিখিছোঁ কবিতাৰ শাৰী এটা লিখিছোঁ সেই শাৰীটো মই ক'ৰ পৰা লিখিছোঁ কেনেকৈ লিখিছোঁ এইটো কথা মই কিয় ক'ব নোৱাৰিম যদিহে কবিতাটো মই লিখিছোঁ সেই শাৰীটো মই ক'ৰ পৰা লিখিছোঁ মই তাৰ ব্যাখ্যা মই কিয় আগবঢ়াব নোৱাৰিম এইবোৰ আমাৰ ধাৰণা কিছুমান মানুহে আগৰ কবিসকলে কৈ থৈ গৈছে কাৰণে আমি সেই ধৰণৰ কথাকে বকি থাকোঁ এতিয়াও যে কবিতাৰ ব্যাখ্যা হ'ব নোৱাৰে এজন কবিয়ে কবিতাৰ ব্যাখ্যা নিদিয়ে কিয় ব্যাখ্যা দিব নোৱাৰে তাৰ কোনো ভিত্তি নাই আমাৰ সমালোচকসকলেও কয় যে কবিতাৰ ব্যাখ্যা নহয় কবিতাৰ ব্যাখ্যা কবিয়ে নিদিয়ে কবিতাৰ ব্যাখ্যা অকল সমালোচকেই দিব পাৰিব নেকি কবিতা এটা লিখাৰ পিছত সমালোচকসকলে সেইটোক আলোচনা কৰে ব্যাখ্যা দিয়ে কবিতাটো ক'ৰ পৰা কিন্তু কবিতা সমালোচকজনতকৈ কবিজনে কবিতাটোৰ লগত বেছি জড়িত গতিকে কবি এজনে নিজৰ কবিতাৰ ভিতৰ ক'ৰ পৰা আহিছে তাৰ উহটো ক'ৰ পৰা তাৰ নেপথ্য তেওঁৰ প্ৰেক্ষাপট সেইবোৰ ব্যাখ্যা কৰিব কিয় নোৱাৰিব যদি কোনোবা ইচ্ছুক পাঠক থাকে তেওঁলোকক ব্যাখ্যা কৰাটো একো অনুচিত কথা নহয় গতিকে মই সেই ধৰণৰ কথাবোৰৰ পৰা আঁতৰি ফুৰোঁ আৰু সেইবোৰ কিছুমান ধাৰণা আমাৰ মনত সোমাই গৈছে এতিয়াও আমাৰ কবিতাক লৈ পেলাই কিছুমান ধাৰণা সোমাই আছে যে কবিতা এনেকুৱা হ'ব লাগিব কবিতা এনেকুৱা হ'ব নোৱাৰে কবিতা খুব কম্পেক্ট হ'ব লাগিব কবিতা লুজ হ'ব নোৱাৰে কবিতা মানে মেট থাকিব নোৱাৰে কবিতা ক্ষীণ হ'ব লাগিব কবিতা সৌন্দৰ্য প্ৰতিযোগিতাত যাব লাগিব এই ধৰণৰ কিছুমান কথা সোমাই দিয়া হৈছে সৌন্দৰ্য প্ৰতিযোগিতাত পুৰস্কাৰ পোৱা ছোৱালীবিলাকে ফেটছ নাথাকে তেওঁলোক একদম ক্ষীণ হ'ব লাগিব তেওঁলোকৰ সৌন্দৰ্য চৰ্চা কৰিব লাগিব সৌন্দৰ্য চৰ্চা অবিহনে সৌন্দৰ্যৰ প্ৰতিযোগিতাত যাব নোৱাৰে তেওঁলোকৰ ইমান ওখ হ'ব লাগিব ইমান ক্ষীণ হ'ব লাগিব তেওঁলোকৰ কঁকালৰ ইমান থাকিব লাগিব এনেকুৱা ধৰণৰ কথা আছে কবিতাটো সেই ধৰণৰ কথা কিছুমানে জাপি দিব খোজে এই ধৰণৰ কথাৰ পৰা আমি কবিসকল মুক্ত হৈ থাকিব লাগিব কবিসকলে যদি সৌন্দৰ্য প্ৰতিযোগিতাৰ নিয়মাৱলী মতে কবিতা লিখিবলৈ যায় সেয়া তেতিয়া কৃত্ৰিম কবিতা হ'ব গতিকে মই এইবোৰক মই নকৰোঁ এইবোৰৰ পৰা মই সদায় আঁতৰি থাকোঁ মই কবিতা লিখাৰ ক্ষেত্ৰত মুহূৰ্তত ভুল হ'ব পাৰে মই কিন্তু স্বাধীন হৈ থাকোঁ এক ধৰণৰ স্বাধীন চিন্তা মই পৰিৱেশন কৰি আছোঁ আৰু সেই স্বাধীন চিন্তাৰ কাৰণে কেতিয়াবা বিতৰ্ক হয় আৰু হ'লেতো উপায় নাই কিন্তু মই সেই স্বাধীন চিন্তা মই যদি এজন কবি হৈ পেলাই স্বাধীন চিন্তাই কৰিব নোৱাৰোঁ মই যদি স্বাধীনভাৱে মই প্ৰকাশ কৰিব নোৱাৰোঁ স্বাধীনভাৱে এটা মই শব্দ লিখিব নোৱাৰোঁ এটা কৰিব নোৱাৰোঁ আমি যদি কবিতাৰ কথাবোৰ ভাঙিব নোৱাৰোঁ পূৰ্বৰ যি ধৰণৰ ধাৰণাবোৰক যদি ভাঙিব নোৱাৰোঁ ভাষাক যদি আমি ভাষাক যদি আমি শব্দক যদি অৰ্থৰ পৰা মুক্তি দিব নোৱাৰোঁ তেতিয়াহ'লে এজন কবিৰ বিশেষ কৰিবলগীয়া একো নাথাকে এজন কবিৰ প্ৰধান কামেই হ'ল শব্দবোৰক অৰ্থবোৰৰ পৰা মুক্তি দিয়া আমি অৰ্থৰ সীমাবদ্ধতাৰ পৰা আঁতৰি যাব লাগিব গতিকে সেই ধৰণৰ কথাবোৰ যদি আমি চিন্তা কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি বিশেষ একো কৰিবৰ চেষ্টা কৰা নাই বুজাব গতিকে মই সেই ধৰণৰ কথাবোৰৰ পৰা মই মানে মুক্ত হ'ব খোজোঁ এই সীমাবদ্ধতাৰ পৰা মই সদায় গতিকে মই যি সময়ত আৰম্ভ কৰিছিলোঁ সেই সময়তো ভাষাৰ যি ধৰণৰ ভাষা চলি আছিলে যি কবিতাক লৈ পেলাই যি ধৰণৰ নান্দনিকতা আছিলে যে গতিকে নান্দনিকতাৰ পৰা মই আঁতৰি আহিছোঁ মই একদম সাধাৰণ মানুহৰ মুখৰ ভাষাক মই ব্যৱহাৰ কৰিব কৰিছোঁ মানুহে কোৱা ভাষা মানুহে যি ধৰণে প্ৰকাশ কৰে নিজৰ মনৰ কথাবোৰ যি ধৰণে প্ৰকাশ কৰে তাক সেই কথোপকথনৰ ভাষা মই ব্যৱহাৰ কৰিলোঁ তাৰ আগতে ইমান কথোপকথনৰ ভাষা মানুহে ব্যৱহাৰ কৰা নাছিলে ফলত কিছুমান সমস্যা হয়তো হৈছিলে ফলত কিছুমান পাঠক হয়তো বিতুষ্ট হৈছিলে তেওঁলোকে ক'ব যে এনেধৰণৰ কবিতাটো এনেধৰণৰ হ'ব নোৱাৰে কাৰণ তাত আগত ভাষাবোৰত অলংকাৰ থাকে কিবা এটা ভাষাটোক অলপ আলংকাৰিক থাকে তাৰ কথা কোৱাৰ ভাষা কবিতাৰ প্ৰয়োগ কৰাৰ শৈলীটো বেলেগ হয় মোৰ শৈলীটো অলপ খাৰাংখাজ আছিলে গতিকে খাৰাংখাজ মানুহতেও মই খাৰাংখাজ আৰু খাৰাংখাজটো এটা কবিতাৰ ফৰ্ম হ'ব পাৰে কিন্তু আমি যে একেধৰণৰ কবি হ'ব লাগিব একেধৰণৰ এজন কবি এনেকুৱা ধৰণে লিখি গৈছে কবিতা অসমৰ কবিতা এনেকুৱা ধৰণৰ কথা হ'ব পাৰে নেকি আমি একেধৰণৰে লিখিম নেকি প্ৰত্যেক কবি আমি একেটা ফৰ্মত লিখিম নেকি প্ৰত্যেক কবি যি ধৰণৰ কথা ভাবে সেই একেধৰণৰ কথাই ভাবি থাকিম নেকি আমাৰ নিজৰ চিন্তা আমি বিকাশ হ'ব নিদিম নেকি গতিকে এই ধৰণৰ কথাবোৰৰ পৰা প্ৰত্যেক কবিক মই নতুন কবিসকলেও কৈছোঁ প্ৰত্যেক কবিসকলে এই ধৰণৰ সীমাবদ্ধৰ পৰা মুক্ত হ'ব লাগিব কবিতা লিখাৰ সময়ত ভীষণ স্বাধীন হ'ব লাগিব আৰু বুজিব লাগিব যে আচলতে কবিতা কি
সেইটো বুজিব লাগিব। কবিতা যদি আমি বুজি পাওঁ, সঁচা অৰ্থত যদি কবিতা বুজি পাওঁ, তেতিয়াহ'লে আমি কবিতাৰ প্ৰতি শ্ৰদ্ধাশীল হ'ম আৰু কবিতাক আমি কবিতাৰ প্ৰতি সন্মান জনাম আৰু কবিতাক মানে ক্ষুণ্ণ এই কৰিব নিদিওঁ। আমি কবিতাৰ যাতে আমি কবিতাৰ হকে কাম কৰিম, কবিতাৰ যাতে কবিতাৰ প্ৰতি দায়বদ্ধ হ'ম আৰু সদায় কবিতাৰ প্ৰতি দায়বদ্ধ হ'বলৈ মই শিকিছোঁ সেই তাহানিৰ পৰাই। সেইকাৰণে বিভিন্ন ইহৰ মাজেৰেও মই বিভিন্ন প্ৰতিবাদ, বিভিন্ন কি কয় মানে মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ থকাৰ পিছতো মই কিন্তু মোৰ ধৰণে আগবাঢ়ি গৈ আছোঁ।